फिन आरोबाव रायजोआव मुगैथाव जिनाहारि खालामनाय जाथाय सासे दुथाङा बर' हिनजावसाखौ मुगैथाव जिनाहारि खालामनाय जाथाया सोराङाव फैदों। थारैनो मा जालांखो जोंनि समाजा सानसेनि उनाव सानसे जिनाहारि खालामनाय जाथाया सोराङाव फैबाय थादों। नंगौ फारसेथिं बड'लेण्ड महा उत्सव आरो गुबुन फारसेथिं राङापारायाव मुगैथाव जिनाहारि खालामनाय जाथाया राङापारा ओनसोलनाङैनो दुंहाव थासारि सोमजिहोदों। 19 बोसोर बैसोनि सासे उन्दै हिनजावसाखौ AS12 केफेनि बिगोमा लंफट अबिनाश बराया मुगैथाव जिनाहारि खालामदों। राङापारा MG रोडआव थानाय AS12 केफेनि बिगोमा लांसुनिया अबिनाश बराया गावनि केफेआवनो मावफारिया महरै खामानि मावबाय थानाय उन्दै हिनजावसाखौ गोबाव समनिफ्रायनो जरजुलुमै देहायारि सोमोन्दो लाखिबाय थादोंमोन होनना बे समाव खौरां मोननाय जादों। थारैनो जिनाहारि खालामग्रा दुथांखौ साजा होगोनना जोंनि समाजा? भन्टिर লগত মানে এনেকুৱা ৰেষ্টুৰেণ্টৰ নামটো হ'ল AS12। তাৰপিছত তাতে ডিউটি কৰে। তাৰপিছত ল'ৰাজন মানে সবেই যোৱাৰ পিছত তেতিয়া মানে কিবা কৰিব বিচাৰিছে, মানে বেয়া প্ৰস্তাৱ মানে চলাব বিচাৰিছিলে আৰু তাৰপিছত ভণ্টিয়ে কান্দি কান্দি ফোন কৰিছে ঘৰত এনেকুৱা তেনেকুৱা হৈছে বুলি। তাৰপিছত সি থ'ব আহিছে আৰু ঘৰত থ'বলৈ আহিছিল। হয়, তাৰপিছত মোক ফোন কৰি কেনে কৈছে যে এনেকুৱা তেনেকুৱা হ'ল বুলিকে, এনেকুৱা তেনেকুৱা। তথাপিতো মানে সি তাৰ মাকজনীয়ে মানি নলয়। মাকজনীয়ে এনেকুৱা কৈছে যে মই কি ক'ব এইটো, তেখেতৰ ল'ৰাই এনেকুৱা কাম কৰা নাই বুলিকে সেনেকুৱা কৈ আছে। আপোনালোকে এতিয়া কেছ দিছে নেকি? হয়, কেছ দিছে। ৰঙাপাৰা থানাত কেছ দিলে? হয়, ৰঙাপাৰা থানাত। আমাৰ দৰিদ্ৰ ঘৰৰ ছোৱালী ইয়াতে ৰঙাপাৰা টাউনৰ টুৱেল ৰেষ্টুৰেণ্টত কাম কৰে, ৱেটাৰ হিচাপে কাম কৰে। তো তাই সদায় কামলৈ অহা যোৱা কৰে। তো সেইদিনাখন কি হ'ল, আপোনাৰ কামৰ শেষত তাই কোনো নথকাৰ সুযোগত বেয়া কামৰ চেষ্টা চলাইছিল। তো ছোৱালীজনী অলপ হাই হুলস্থুল পোৱাৰ পাছত তাই অলপ মানে মনে মনে তাই ঠাণ্ডা কৰিব চেষ্টা কৰিল। পাছত ছোৱালীজনী ঘৰলৈ ফোন কৰিল যে মোক এনেকৈ অলপ ৰেষ্টুৰেণ্টখনৰ ল'ৰাজনে এনেকুৱা বেয়া ব্যৱহাৰ কৰি বেয়া কৰিছে। তো ঘৰলৈ ফোন কৰাৰ পাছত ঘৰৰ গৃহস্থ তাই ল'ৰাটো নিজে গৈ পেলাই ঘৰত থৈ আহিল। তো কথাখিনি ইমান মাকে আহি তেখেতৰ ল'ৰাটোৰ গাৰ্জেন আহি পেলাই মানে কোনো প্ৰতি ল'ৰাটোৱে স্বীকাৰ কৰিছে ভুল কৰিছোঁ বুলি, কিন্তু গাৰ্জেনে স্বীকাৰ নকৰে যে এইটো কথা মই কৰিছোঁ বুলি। তো এনে স্থলত আমি তেওঁলোকৰ গৃহস্থ আহি পেলাই থানাত ৰঙাপাৰা থানাত এজাহাৰ এখন দিলে, দাখিল কৰিলে। দাখিল হোৱাৰ পিছত আইনৰ ওপৰত দিছোঁ, আইনে কি ব্যৱস্থা লয় আমি তাৰ ওপৰত অপেক্ষা কৰিছোঁ আৰু আইনে যি কৰে তাক মানি চলিম আৰু। ল'ৰাজন নাম কি? ল'ৰাজন অবিনাশ বৰা। কিবা লগত জড়িত নেকি তেখেত? তেখেত আমি গম পাওঁ মতে অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছে, জিলা কমিটিৰ কিবা পদত আছে বোধহয়, সেইবুলি আমি গম পাওঁ আৰু। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছোঁ আইনে তেওঁক শাস্তি দিয়ক, উপযুক্ত শাস্তি দিয়ক, যিহেতু দৰিদ্ৰ ছোৱালী আৰু তেওঁক যদি এইটো শাস্তি নিদিয়ে, আজি মোৰ ভতিজাজনী কৰিছে, কালি আন ছোৱালী কৰিব। সেইটো কাৰণে মই ভাবোঁ আইনে উপযুক্ত শাস্তি দিয়ক। আমি সেই কামনা কৰিছোঁ। আমি অসম চৰকাৰলৈ আবেদন জনাইছোঁ, এনে দোষীক যাতে কঠোৰতম কঠোৰ শাস্তি দিয়ক।